বন্ধুসকল কোম্পানীত আজি মোৰ নাইট ডিউটি আছে গতিকে আজি এই ধুনীয়া পুখুৰীটোৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এই পুখুৰীটোত বহুতো নানা ৰঙৰ মাছ দেখা পোৱা যায়, কিন্তু সেই মাছ দিনতহে দেখা পোৱা যায়, ৰাতি হ'লে সিহঁতে লুকাই থাকে। আৰু আজি মই আপোনালোকক লাইটিং দেখুৱাই দিছোঁ, বেলেগ এদিনাখন ইয়াত থকা মাছবিলাকো দেখুৱাম। আৰু এই কোম্পানীৰ বাউণ্ডাৰী ৱালৰ ছাইডত নাৰিকল গছ, কঁঠাল গছ, বগা চন্দন গছ আৰু আম গছ দেখা পাব আপোনালোকে। আৰু লাগি থকা কঁঠাল দেখুৱাম আপোনালোকক, লাগি থকা আম দেখুৱাম। অ' বন্ধুসকল, মই আপোনালোকক কথা দিলোঁ হয় লাগি থকা কঁঠাল আম দেখুৱাম বুলি, কিন্তু আছেনে নাই আকৌ? যদি দেখা পোৱা নাযায় আপোনালোকে মোক মিছলীয়া বুলি ভাবিব। যি কি নহওক, মই আপোনালোকক কথা দিলোঁ যেতিয়া সেই কথা মই ৰাখিবই লাগিব। আপোনালোকক মই নিশ্চয় দেখুৱাম, এটা হ'লেও কঁঠাল দেখুৱামেই। আৰু সেই কঁঠাল দেখি আপোনালোকে বহুত সুখী হ'ব, কাৰণ মোক আপোনালোকে বিশ্বাসত ল'ব। ব'লক তেতিয়াহ'লে কঁঠাল বিচাৰি যাওঁ বন্ধুসকল। কঁঠাল এটা নহয়, বহুতকেইটা। এই দুটা কঁঠালৰ কলি আৰু ডাঙৰ ডাঙৰ লাগি আছে কঁঠাল এইকেইটা। মই এটা চুৰ কৰি লৈ যাওঁ নেকি বন্ধুসকল? আপোনালোকেও লাগিলে ক'ব, মই আপোনালোকক এটা কঁঠালত 5 টকাকৈ চেল কৰিম, কাৰণ চুৰ কৰি লৈ যাম ন। বন্ধুসকল, এইজোপি কঁঠাল গছ দেখিলে বহুত জোপোহা হয়, আৰু এনেকুৱা কঁঠাল গছ এজোপি নহয়, বহুত আছে, ঠায়ে ঠায়ে আছে, কাৰণ কোম্পানী বাউণ্ডাৰীটো বহুত ডাঙৰ হয়। আপোনালোকে পুখুৰীটো দেখিলে, আৰু এইবিলাক বগা চন্দন দেখুৱাই দিলোঁ। আৰু আগত নাৰিকল গছ দেখা পালে আপোনালোকে। আৰু এইটো কোম্পানীৰ হস্পিটেল হয়, আগত ৰঙাকৈ দেখি আছে নাই? আৰু ৱালৰ ছাইডত এইটো হৈছে কোম্পানীৰ ছিকিউৰিটি অফিচ ৰুম, হা, ঠিক আছে। আৰু এইজোপি আমলখি গছো আছে, বগা চন্দনৰ লগতে আমলখিও আছে, চন্দন গছ বেছি আছে। আৰু চন্দনবিলাক দেখিছে নহয় কিমান ধুনীয়াকৈ পাতবিলাক সেউজীয়া হৈ আছে। আৰু এইজোপি আম গছতো আম দেখুৱামেই আপোনালোকক, কথা দিছোঁ যেতিয়া কথা ৰাখিমেই। এইজোপি হৈছে আম গছ, আৰু এই আম গছজোপিত আপোনালোকক আম দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। আম দেখা পোৱা নাই দেখোন। দেখিছোঁ, ডাঙৰ আম দেখুৱাব লাগিব আপোনালোকক। সৰু আম দেখুৱালে চাগে ভালেই নালাগে ন। ডাঙৰ আম দেখুৱাব লাগিব, কাৰণ আপোনালোকে ছ'চিয়েল মিডিয়াত বহুতো নানা ৰঙৰ, বহুতো ডাঙৰ আম দেখি থাকে। সেইবাবে মোৰ আম দেখিলে আপোনালোকে ভয়ে খাই যাব। সেইকাৰণে আপোনালোককো তেনেকুৱাই আম দেখুৱাব লাগিব, যেনেকুৱা আম আপোনালোকে ভাল পায়। দেখিছেনে এইবিলাক আম কিমান লমে লাগি আছে? গছজোপি হ'ব পাৰে সৰু মৰু, কিন্তু ইয়াত মানে ফল লমে লাগিছে। ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক কৰি দিব। আজিলৈ ইমানেই বন্ধুসকল, ধন্যবাদ। জয় আই অসম।